সকলোকে মই পপি কৰা অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু মানে আবেলি 4টাই বাজিব হ'ল, শুই উঠিলোঁ, অলপমান শুলোঁ, সৰুজনীৰ লগতে। পূজা নাই, মোমায়েকৰ ঘৰলৈ গৈছে। আৰু এতিয়া যিহেতু ৰাস পূৰ্ণিমা চলি আছে, ৰাস চলি আছে, আৰু মই আজি ৰাস চাবলৈ যাবলৈ ওলাইছোঁ। যাম মানে অকণমান দেৰিকৈ যাম, মাহঁতৰ লগত যাম, কাৰণ কেঁচুৱা লৈ মিষ্টাৰো নাই, যিহেতু অকলে যাব নোৱাৰি, সেইটো কাৰণে মাহঁত আহিব বোলে। মাহঁতৰ লগতে এনেই সোনকালে গৈ সোনকালে ঘূৰি অহাকৈ চাই আহিমগৈ। আপোনালোকক যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম মঙলদৈ ৰাস। চাই লওঁ তেতিয়া ৰেডি হৈ আছোঁ, আৰু এইফালে মানে ৰেডি হৈছোঁ আৰু চুলি তুলি আচৰণে কাপোৰ পিন্ধা নাই। আৰু এয়া আজি মানে এক জেগালৈ যাম বুলি ভাবিছে যে, সেইকাৰণে তাইও শুয়ে আছে, এনেই একদম নুশুৱে। কাৰোবাৰ কেঁচুৱা এনেকুৱা আছে নেকি ক'বচোন? দিনৰ ভাগত যে একদমেই নুশুৱে, মানে ৰাতি যেনিবা তাই আমনি নকৰে, ৰাতি ধুনীয়াকৈ শুৱে, কিন্তু দিনটোত মানে 5 মিনিট হাইষ্ট মানে 10 মিনিট আৰু তাতকৈ বেছি মানে একো এটা কাম মানে মই ভালকৈ কৰিবই নাপাওঁ, তাই সাৰ পায়ে যায়। গতিকে আজি তাই শুইছে, আজি ক'ৰবালৈ যাব লাগিব যে, সেইকাৰণে। আৰু মাহঁত বোলে ওলোৱাই নাই, ওলাবহে, গতিকে দেখুৱাই থাকিব আপোনালোকক, চাই থাকিব। চকু পানী উঠাই গৈছে, কাৰণ বহুত দিনৰ মূৰত কাজল লগাইছোঁ, সেইকাৰণে চাই থাকোঁ। আৰু এই আমি একদম বেক চাইডে গাড়ী ৰখাইছোঁ, গাড়ী ৰখাই আহি গৈছোঁ মানে ৰাসৰ ভিতৰলৈকে। আৰু এতিয়া গৈ আছোঁ, এয়া নিতু পুৰা ষ্টাইল মাৰি আছে, চুৱেটাৰ পিন্ধি আহিছে। মই হ'লে চুৱেটাৰ নাই পিন্ধা দেই, কাৰণ একদম মানে মানুহৰ গৰমটো বেছি গৰম ন। আৰু এয়া বেক চাইডৰ পৰা সোমাই আমি এতিয়া গৈ আছোঁ আনন্দ মেলা ফালে, ডাইৰেক্ট মানে আনন্দ মেলালৈ উঠিমগৈ, আৰু তাৰ পাছতহে ৰাসৰ ভিতৰলৈকে সোমাম। আৰু এয়া আনন্দ মেলাৰ ভিতৰতে মুৰ্গী এটা অকণমান দেউতাই দেখাই দিছে, আৰু মুৰ্গীটো ইমান মানুহ ক'ৰ পৰা আহে জানো সদায়। মই বোলে আজি নিছোঁ দেই, আহিছোঁ বাৰু, মানে চব সকলোৰে থাকে ন, মোৰো আছে মানে, সেইকাৰণে পোৱালি লৈ বেছি সময় নাথাকোঁ, অলপ সময় থাকি গুচি যাম বুলি ভাবিছোঁ। আৰু এয়া মা পূজা সেইটো মামীয়েকৰ হাততে। আৰু এয়া হৈছে মক্তা কোৱা, যিটো মই চাবলৈ বহুত ভয় কৰোঁ, আৰু সেইকাৰণে আমি নাযাওঁ। আৰু এয়া পূজাই কিবা কিবি কৈ আছে মোক, তাই মানে হাতৰ পৰা এৰা দি গুচি যায়, মানে পটককৈ মানুহৰ মাজলৈ সোমাই যায়। তাই সেইটো কাৰণে তাইক বুজাই দিছোঁ যে কোনোবাই এনেকৈ তোমাক ধৰি লৈ যাব মাৰ হাতৰ পৰা এৰা দি গ'লে। আৰু এয়া দুইজনীকে উঠাই দিছে ভাইটিয়ে গাড়ীত, সৰুজনীকো উঠাই দিছে, আৰু আমাৰ পূজাকো উঠাই দিছে। সৰুজনী পূৰা এক্সাইটেড, কাৰণ তাই এতিয়া প্ৰথম জনা হৈছে ন এইবোৰৰ বস্তু, কি বস্তু কেনেকৈ উঠে এইবোৰ জনা হৈছে, সেইটো কাৰণে তাইক পূৰা এক্সাইটেড, মানে পূৰা ফূৰ্তি পাইছে। আৰু এনেকুৱাকৈ লৰাইছে মানে যেনিবা তাই আৰু গাড়ীখন এতিয়া মানে হেণ্ডেলডালেই ভাঙি দিব, আৰু এনেকুৱাকৈ লৰাইছে একদম পূৰা একদম পূৰা এক্সাইটেড। এই ঘূৰিও চাইছে আকৌ মাজতে এপাক, সেইকাৰণে। আৰু এনেকৈ এবাৰ পূজা গৈছে ইয়াতে, মানে তাইৰ কাৰণে ক'বলৈ গ'লে মই তাইৰ কাৰণে আহিছোঁ। সেইটো কাৰণে এতিয়া সেয়া হেৰি কৰি আছে তাই। নুঠা নেকি? যোৱা নিতু উঠিবা। বাৰ্গাৰ খালা নেকি আজি তুমি? বাৰ্গাৰ সদায় কয় বাৰ্গাৰ খাম, আজি খাইছে সেইকাৰণে। আমি ইয়াতে খাই ল'লোঁ চাউথ ইণ্ডিয়ান চাট হাউচ, ইয়াতে খাই ল'লোঁ আমি চাওঁ। আৰু এয়া অকণমানিজনক মই ইয়াতে ফিডিঙো কৰাই দিলোঁ অকণমান, তো তাই এতিয়া আমনি নকৰে, আৰু আমনি কৰাও নাছিলে বাৰু, কাৰণ ঘূৰি আছে মানুহ দেখিছে। এইটো লাইনত চাগে গোটেইবোৰ মানে হোটেলে হয়। আমি বেক চাইড সেইখিনি যিহেতু আহিছোঁ, খাইছোঁ, আৰু আনন্দ মেলাৰ মানে পিছফালৰ ছাইডৰ পৰা আহি গৈছোঁ, কাৰণ আমি যাব লাগিব ৰাসৰ ভিতৰলৈকে। আৰু এয়া দেউতাই মানে অকণমানিজনীক লৈছে, খোজেই কাঢ়িব পৰা নাই, মাহঁত পূৰা খং উঠিছে। আৰু এয়া আহি পাই গ'লোঁ আমি মেইন গেটটো। ভাল লাগিছে, ডিজাইনটো বৰ ধুনীয়া কৰিছে, আকৰ্ষণীয় ডিজাইন কৰিছে মঙলদৈ এইবাৰ ডিজাইনটো। আৰু যোৱাবাৰো আহিছিলোঁ, দেখুৱাইছিলোঁ চাগে আপোনালোকক আগৰ ভিডিঅ'ত। গতিকে এয়া মানুহ কিমান চাওক না, ইমান মানুহ, মানে মানুহৰ সমাগমেই বেছি, আৰু তাৰ মাজতে কেঁচুৱা লৈ কিনে
আৰু মাহঁতে এনেকৈ এইবোৰ বস্তু চাই আছে, মোৰ কাৰণেও লৈছে কিবাকিবি। মই ভালকৈ চাবই পৰা নাই, ভালকৈ মানে মই একেবাৰে চাব পৰা নাই, অকণমান কিবাকিবি চালোঁ আৰু তাৰ মাজতে পূজাৰ কাৰণে কিবা অলপ লৈ ল'লোঁ। কাৰণ অকণমানিজনীয়ে অকণমান আমনি কৰি আছিলে, তাই যিহেতু টোপনি যাব হৈছিলে, সেইকাৰণে মাহঁতকে চাবলৈ দিলোঁ। ইয়াৰ মা আৰু নিতুৱে কিবাকিবি কিনি আছে খাৰু চাৰু। আৰু আমি সোনকালে এতিয়া ওলাই আহি গ'লোঁ, কাৰণ একদম মানে ভিৰ হৈ আহিছে, সেইটো কাৰণে দেৰিও হৈ গৈছে যিহেতু আমি ওলাই আহিছোঁ ভিতৰৰ পৰা। আৰু অকণমানিজনীও টোপনি যোৱা নাই, তাই সাৰে আছে। আৰু এনেকৈ আমি আহি মানে ঘৰ পালোঁহি। গতিকে আপোনালোকৰ মাজলৈ একেবাৰে শেষলৈকে নেদেখুৱালোঁ, মোকে ক'ব ইমান ভাল লগা ফটোৰে ভিডিঅ'তে শেষ কৰিছোঁ। তাত যদি ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই।